ফ্ৰেণ্ডছ মই এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ সকলোকে মোৰ ইউটিউব চেনেল ক্ৰিয়েটিভ বক্সলৈ আশা কৰোঁ সকলো ভালে কুশলে আছে। মই অফিচলৈ যোৱা ৰাস্তাত কেইটামান বৰ ধুনীয়া ধুনীয়া ঠাই পাৰ হৈ যাওঁ, কিন্তু কেতিয়াও তেনেকৈ প্ৰয়োজনবোধ কৰা নাছিলোঁ কি সেইকেইটা ঠাইত সোমাওঁ। ধৰক লংকেশ্বৰ মন্দিৰ, দীপৰ বিল, ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ, তেনেকুৱা ধৰণৰ বিভিন্ন ঠাই মই মোৰ যোৱা ৰাস্তাত পাওঁ। কিন্তু যিহেতু চেনেলটো খুলিছোঁ গতিকে আপোনালোকক দেখাম বুলি আজি এটা ঠাইলৈ যাবলৈ ওলালোঁ। সদায় সেইফালেদিয়ে পাৰ হৈ যাওঁ লংকেশ্বৰ মন্দিৰলৈ। মোৰ ডিউটি আছে তাৰ আগৰ টাইমখিনিত মই ভাবিলোঁ সোমাই পেলাই মন্দিৰটো আপোনালোককো দেখুৱাম আৰু নিজেও এপাক চাই যাম, চাই থাকিব। মায়ে পূৰা গেম খেলাত ব্যস্ত হৈ আছে। কি খেলিছে মা? চাবৱে চাৰ্ফাৰ। মই যাওঁ ক'ত আমি বাই বাই তুমি, বাই বাই। টোপনি তাৰ খাই লৈ পূৰা টোপনি মাৰি আছে। তুমি বাই বাই, বাই বাই। বাইকখনৰো ছাৰ্ভিচিং কৰাব লগা হৈছে। ইফালে চেঞ্জ পকেটটো বেয়া হৈ গৈছে, ভাঙি গৈছে। ৰাতিপুৱাই কিবা টেনশ্যনটো পালোঁ। বাইকখনৰ চেঞ্জ পকেটটো একদম ঢিলা হৈ গৈছিল, চেইনডাল কোবাই আছিল। সেইবাবে ইয়াতে চাংচাৰিত ৰখিবলৈ ঠিক কৰিব দিলোঁ। বাইকখনৰ চেঞ্জ পকেটবিলাক বেয়াকৈ ভাঙি গৈছে। এইবিলাক চেঞ্জো কৰিব লগা হৈছে। লংকেশ্বৰ মন্দিৰটোৰ বিৰাট ইণ্টাৰেষ্টিং কাহিনী এটা আছে। মই গৈ পোৱা মানে আপোনালোকক কাহিনীটো কৈ আছোঁ। লংকাৰ ৰজা ৰাৱণ বিৰাট শিৱভক্ত আছিল, আপোনালোকে চবেই গমেই পায়। তেওঁ সদায় লংকাৰ পৰা কৈলাশ পৰ্বতলৈকে শিৱক আৰাধনা কৰিবলৈ গৈছিল। শিৱক আৰাধনা কৰিব যাওঁতে এদিন শিৱই তেওঁৰ আৰাধনাত প্ৰসন্ন হৈ ক'লে যে তোমাক কিবা লাগে যদি কোৱা। তেতিয়া তেওঁ ক'লে কি মোক আপোনাৰ আত্মলিংগ এটা দিয়ক, যাতে মই সদায় ইয়াত আহিব নালাগে আৰু মই লংকাত আপোনাক প্ৰতিষ্ঠিত কৰি পূজা কৰিব পাৰোঁ। মহাদেৱে তেতিয়া তেওঁক আত্মলিংগ এটা দিলে আৰু ক'লে যে সেই লিংগটো তেওঁ ক'তো যোৱাৰ ৰাস্তাত ক'তো থ'ব নোৱাৰিব। এইখিনি কথা দেৱতাসকলে গম পাই বিৰাট ভয় খালে আৰু নাৰদক দায়িত্ব দিলে যাতে তেওঁ কিবা উপায়ে লংকালৈকে ৰাৱণক লিংগটো লৈ যাব নোৱাৰা কৰিব পাৰে। ৰাৱণে লিংগটো লৈ থাকোঁতে পেচাব কৰা লাগিল বাবে এইখিনি ঠাইত ৰৈছিল আৰু সেইখিনি টাইমতে ওচৰতে গৰখীয়াৰ ৰূপত নাৰদ ৰখি আছিল। ৰাৱণে নাৰদক দেখি অলপ সময়ৰ বাবে লিংগটো তেওঁক ধৰি থাকিব দিছিল, কিন্তু পেচাব কৰি আহি পাই দেখা পায় যে লিংগটো নাৰদে প্ৰতিষ্ঠিত কৰিয়ে দিলে আৰু তেতিয়াই লিংগটোৱে শিলৰ ৰূপ লয়। আৰু সেই দিন ধৰি আজিলৈকে শিৱক ইয়াতে আৰাধনা কৰা হয়। তেনেকৈ মন্দিৰটো স্থাপন হয়। মই লংকেশ্বৰ মন্দিৰ আহি পাই গ'লোঁ। এই গাড়ীখন পাৰ্কিং কৰাৰ কাৰণে এখন টিকটখন ল'লোঁ। এতিয়া বলক দেখাই আছোঁ আপোনালোক লংকেশ্বৰ মন্দিৰটো। এইফালে নিদিওঁ, মন্দিৰটো বাহিৰৰ পৰা চাই যাম। এইখন মেইন গেট। সেৱা এটা কৰি লওঁ। এইটো গণেশ মন্দিৰ। সোমাই গণেশ মন্দিৰটো পাই দেখা পায়। মন্দিৰটোত মই সদায় এইফালেদি পাৰ হৈ থাকোঁ যদিও মন্দিৰত তেনেকৈ সোমোৱা নাছিলোঁ আৰু মন্দিৰটোৰ বিষয়ে জানিবলৈ মই বহুত ব্যাকুল হৈ আছিলোঁ। আজি সময় সুবিধা মিলাই তেনেকৈ সোমাওঁতেই মই মন্দিৰটোত সোমাই লগ পালোঁ মন্দিৰটোৰ পৰিচালনা কমিটিৰ ছেক্ৰেটাৰী সাধাৰণ সম্পাদক যাদৱ চন্দ্ৰ ডাঙৰীয়া। তেখেতৰ মুখত শুনিলোঁ এই মন্দিৰটোৰ বিষয়ে কিবা কিবি যিখিনি মাহাত্ম্য আছে। গতিকে দাদাক এটা মোৰ ফালৰ পৰা বহুত ধন্যবাদ দিলোঁ এইখিনি সময় দিয়াৰ বাবে। ধন্যবাদ দাদা, এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ। মই চাকি খলা নিদিওঁ, এনেই গণেশ মন্দিৰটো দেখাই দিছোঁ ইয়াতে এপাক। এয়া গণেশ বাবা। আৰম্ভ কৰিলোঁ ইয়াত চিৰি উঠিবলৈ। এই চিৰিবোৰৰ এটা বিশেষত্ব আছে। যোনে যোনে চিৰিবিলাক দান কৰিছিল তেওঁলোকৰ নাম বৰ ধুনীয়াকৈ চিৰিবিলাকৰ তলত লিখি থোৱা আছে। বন্তি কলিতা ককা, পদ্মেশ্বৰ কলিতা। এইটো শনি মন্দিৰ আহি পাই গ'লোঁ। শ্ৰী শ্ৰী শনি মন্দিৰ। ইয়াতে গৰুৰৰ মূৰ্তি এটা আছে। এটা সেৱা কৰি মন্দিৰটো চাই
জয় শনি বাবা কি মনত কাৰোবাৰ যদি দিনকাল বেয়া থাকে শনি বাবা একবাৰ স্মৰণ কৰিব চব প্ৰব্লেম দূৰ হৈ যাব গতিকে এবাৰ গৈ আছোঁ হনুমান মন্দিৰলৈ বৰ ধুনীয়া হনুমানৰ মূৰ্তি এটা আছে সেই চবফালে হনুমানৰ বিভিন্ন ৰূপত ইয়াতে বেৰাত মূৰ্তি আকাৰত ৰাখি থোৱা আছে এই নেকি ৰাম লক্ষ্মণৰ এনেকৈ বুকু ফালি দেখুৱাইছিল যে সেই দৃশ্যটো বনাই থৈছে গোটেইকেইটাৰে হেৰি বেলেগ বেলেগ হনুমানৰ প্ৰত্যেকটো ৰূপতে দিয়া আছে ইয়াতে 5খন মুখ থকা ৰূপত আছে ইয়াৰ পৰা ভিউটো চাওক ৰাইজ বহুত ওপৰলৈকে গুচি আহিলোঁ এনে চকু দি চালে গম নাপায় কিন্তু মূৰ্তিটো বহুত ওখ একদম তলৰ পৰা ওপৰলৈকে 25 ফুটমান হ'ব একদম সুউচ্চ মূৰ্তি অলপ চলপ বতাহ দি আছে একদম ধুনীয়া লাগিছে পৰিৱেশটো মন শান্ত হৈ যায় পুৰা ভক্তিভাৱ আহি যায় আৰু মনত এই মন্দিৰত সেৱা এটা লৈ লওঁ এই দেওক লগ পালোঁ দেও কি নাম আপোনাৰ মোৰ নাম শ্ৰী বিয়ান ডেকা অঁ দেওৰ ঘৰ টংলাৰ ওচৰতে আপোনাৰ কি ডুমনিচকী পাৰ হয় ডুমনিচকী দৰং ডিষ্ট্ৰিক্ট পৰে ডুমনিচকী পাৰ হয় গৈ থাকোঁ দিয়ক এতিয়া মই যাম ওপৰৰ ফালে লংকেশ্বৰক চাবলৈ মানে শিৱ বাবাক চাবলৈ গৈছোঁ চবতকৈ ওপৰত থকা মন্দিৰটো সেই মন্দিৰটোত আছে শিৱ বাবা ইয়াতে শিৱ বাবাৰ বৰ ধুনীয়া পেইণ্টিং এখন কৰি থৈছে কোনোবাই ভাল লাগিছে সচৰাচৰ ইমান খোজকাঢ়া নাযায় আজি পূৰা এক্সাৰচাইজ হৈ গৈছে মই খটখটিৰ প্ৰায় আধা আহি পালোঁ আৰু কিমান আছে গম নাপাওঁ এতিয়া ভাল লাগিছে বহুত আহি কষ্টটো কৰিবই লাগিব আৰু ভগৱানৰ কাৰণে নে কি প্ৰেক্টিছ কৰি আছোঁ যাতে ভৱিষ্যতে সুবিধা হ'লে কেদাৰনাথ অমৰনাথত যাব পাৰোঁ কিমান ওপৰলৈ আহিলোঁ চাওক হেল্ল' বাঁহ গছ সেইটো এইবিলাক কি গছ ধৰিব পৰা নাই যাই আমি আৰু মন্দিৰটো অলপ অলপ দেখা পাইছোঁ আহি পালোৱে প্ৰায় ইয়াত শিৱৰাত্ৰি বহুত ডাঙৰকৈ পালন কৰা হয় এটা সেৱা কৰি লওঁ মন্দিৰটো বৰ সুউচ্চ মন্দিৰ ভাল লাগিছে সন্মুখতে সেয়া নন্দী এইটো চাইডতো আছে বিৰাট গহীন গম্ভীৰ হৈ আছে পৰিৱেশটো এইটো মূল লিংগটো ইয়াতে সোমালে ভইচটো ইকো হৈ যায় জয় শিৱ বাবা হৰ হৰ মহাদেৱ মহাদেৱ শুনিছে অলপমান কষ্ট হ'লোঁ আহি বহুত ভাল লাগিল এয়া আছে শিৱ বাবাৰ শিৱলিংগ এটা সেৱা কৰি লওঁ মন্দিৰটোৰ লোকেশ্যনটো মই ডেছক্ৰিপশ্যন দি থৈছোঁ আপোনালোকে গৈ চাই ল'ব পাৰিব কয়েকবাৰ দেখা দৰ্জাখনো বহুত ভাল লাগিছে চাওক না কাঠেদি কেনেকৈ ত্ৰিশূল ডম্বৰু তাৰপিছত শৰাই তাৰপিছত টেকেলি কল ডাবৰ ইয়াৰ পৰা চাওক না ফ্ৰেণ্ডছ এই ব্ৰহ্মপুত্ৰখন অলপ দেখা পায় ইমান ওপৰলৈকে আহিছোঁ এইখন ব্ৰহ্মপুত্ৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই আহিব লগা ভিডিঅ'বোৰ পাবৰ বাবে বেল বাটনটো দবাই দিব থেংক ইউ